যেতিয়া সৰু 4 বছৰীয়া আছিলোঁ তো মোৰ দেউতাৰ লগত মঞ্চত ফাৰ্ষ্ট এজ এ চাইল্ড আৰ্টিষ্ট গাইছিলোঁ so now I am 48 so 44 years of মানে মিউজিকেল প্লেটফৰ্মত থকাৰ নিচিনা so গোটেই জীৱনটোৱে গ'লচোন 4 বছৰ বয়সত সেইটো প্ৰথম আৰম্ভ হৈছিল মানে দেউতাৰ লগত আৰু থুনুক থানাককে অলপমান কওক না কি আপোনাৰ ভাইব্ৰেণ্ট মেমৰি এটা আৰু চাইল্ডহুড মোৰ বিৰাট বেছি একদম 4 বছৰ বয়সৰ ঘটনা মানে কি নাই মই সেইটো মনত নাই কিন্তু ফাৰ্ষ্ট তেনেকুৱা জনগণ মন যেনেকৈ চবে একেলগে গায় প্ৰথমবাৰ ৰাইজৰ মাজত তেনেকৈ আৰম্ভ আৰু তাৰপিছত দেউতাই যে লোকগীতবোৰ গাইছিলে তো দেউতাৰ লগতে তাৰমানে মাজতে মোক সেই হাইট পাবৰ কাৰণে ষ্টুলত উঠাই দিয়ে তেনেকৈ গাইছোঁ অলপ মনত আছে বৰপেটা ৰোডৰ বা সৰভোগ অঞ্চলত কিছুমান অনুষ্ঠান মনত আছে ইয়াতে গুৱাহাটীত চাইল্ড আৰ্টিষ্ট হিচাপে চিৰিয়াখানাৰ সেই বিহুৰ অনুষ্ঠানবোৰ সেইবোৰ অলপ মনত আছে বাকী ডেইলি যোনটো এটা দতৰা লৈ যোনটো বহা যোনটো প্ৰেক্টিচ মানে দতৰাখন দেউতাই নিজে ল'লে দেউতাও লোকশিল্পী আছিলে চ' মোক মাতি আনি যাতে মই বিৰাট বৰ হওঁ মানে মোক যে মাতে কল্প বুলি মানে মোক যেতিয়া মাতে তো মানে বাকীবোৰ বাচ্চাবোৰ যে খেলি থাকে তো মোৰ তাৰমানে মই এই বস্তু এনজয় নকৰোঁ মাতিলে মানে মই বহিবলৈ দেউতাক ভয় খাওঁ বিৰাট চ' সেইটো ডেইলি পাৰ্ট আছিলে আৰু সেইবোৰ মনত আছে বাকী পিছৰ কালৰ কথাবোৰ অলপ মনত আছে কিন্তু একদম 4 বছৰ বয়সত ক'ত কি গাইছিলোঁ সেইবোৰ বহুত মনত নাই